আজি নলবাৰী জিলাৰ যুৱ কংগ্ৰেছৰ উদ্যোগত কংগ্ৰেছ নেতা ৰাহুল গান্ধীদেৱৰ জন্মদিন উপলক্ষে নলবাৰী চহৰত LNB ৰোডত অৱস্থিত থলুৱা শ্ৰমিক থলুৱা পাচলি বিক্ৰেতাসকলৰ মাজত খাদ্য আৰু হেণ্ড চেনিটাইজাৰ বিতৰণ কৰা হয়। লগতে ন্যায় অৰ্থনৈতিক আঁচনিৰ বিষয়ে অৱগত কৰা হয়। বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে নলবাৰী যুৱ কংগ্ৰেছৰ বিষয়ববীয়া। যুৱ কংগ্ৰেছৰ ফালৰ পৰা ৰাহুল গান্ধীৰ জন্মদিন উপলক্ষে আমাৰ নলবাৰী চহৰৰ মাজমজিয়াত যিটো PNC ৰোড তাত আমি যিখিনি দিন হাজিৰা কৰা মানুহ আছে, শ্ৰমিক, ঠেলাৱালা, ৰিক্সাৱালা আৰু চব্জি বেপাৰী, টোটেল আমি 200জন মানুহক পেকেট লাঞ্চ আমি তেওঁলোকক যোগান ধৰোঁ। লগতে আমি মাস্ক আৰু হেণ্ড চেনিটাইজাৰ তেওঁলোকক দিওঁ। আৰু লগতে ৰাহুল গান্ধীজীৰ যিটো অৰ্থনৈতিক ন্যায় ব্যৱস্থাত দৰিদ্ৰ লোকৰ যিটো আঁচনি এনৰেগা আঁচনিৰ কাৰণে যিটো তেওঁ ধাৰ্য দূৰ কৰিছিল, সেইখিনি আঁচনি আমি আজি সেই মানুহখিনিৰ আগত আমি ব্যক্ত কৰোঁ। তেওঁলোকৰ আগত আমি সেইখিনি প্ৰকাশ কৰোঁ যে এইখিনি তেওঁলোকে যদি পায়, তো আমাৰ ভাৰতবৰ্ষৰ যিটো লকডাউনৰ ফলত যিখিনি মানে ব্যাঘাত হৈছে, সেইখিনিত আমাৰ দুখীয়া দৰিদ্ৰ মানুহখিনি প্ৰকৃত অৰ্থত উপকৃত হ'ব। নলবাৰীৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট, নিউজ ডেস্ক, নৰ্থ ইষ্ট টাইম।